বন্ধুসকল স্বাগতম জনাইছো। মই আজি ক'বলৈ ওলাইছিলো, যোৱাকালি মই এটা টিপছ দিছিলো কি আপুনি এটা এপছৰ পৰা আপুনি ৰিকমেণ্ড কৰি পিনি সেই ৰিকমেণ্ডৰ পৰা আপুনি এটা ইনকাম পাব পাৰে, ৰেভিনিউ পাব পাৰে। আপুনি যদি মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাছিল, মোৰ এণ্ড স্ক্ৰীনত লেফ্ট চাইডে যিটো ভিডিঅ' শ্ব' কৰিব সেইটোত ক্লিক কৰি আপুনি মোৰ আগৰ ভিডিঅ'টো চাব পাৰে। সেই ৰেভিনিউটো পাবৰ কাৰণে সেইটো আপোনাৰ সীমিত। আপুনি হোৱাটছএপত বা কিবা শ্বেয়াৰ কৰিব, প্ৰতিজনে আপোনাৰ লিংকৰ পৰা এই বস্তুটো কিনিব বা কিবা হ'ব, এইটো অতি সীমিত। হয়তো আপুনি তাৰ পৰা বহুত বেছি এটা ৰেভিনিউ পাব নোৱাৰে। মই আজি এনেকুৱা এটা টপিকৰ ওপৰত ক'বলৈ গৈ আছোঁ, যিটো নেকি আপুনি ভিডিঅ' আপলোড কৰাৰ পিছত আপুনি তাৰ সেই ভিডিঅ'টো যিমানবিলাকে চায় তাৰ পৰা আপুনি ৰেভিনিউ পাব। কিন্তু এইটো ইউটিউবৰ নিচিনা এনেকুৱা নহয় যে আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ বা 4000 ঘণ্টা ৱাটচ টাইম হোৱাৰ পিছতহে আপুনি সেই ভিডিঅ'টোৰ পৰা মনেটাইজ কৰিব পাৰিব বা তাৰ পৰা আপুনি ৰেভিনিউ পাব পাৰিব। মই আজি এনেকুৱা টিপছ এটা দিবলৈ গৈ আছোঁ, যিটো টিপছৰ পৰা আপোনাৰ পৰা তাত কোনো কণ্ডিশ্যন নাথাকে। আপুনি প্ৰথম ভিডিঅ'টো আপলোড কৰাৰ পৰাই আপোনাৰ চেনেলটো মনেটাইজ হ'ব। কেনেকৈ মনেটাইজ হ'ব? আপোনালোকে জানে যে ইউটিউবত আপুনি আপোনাৰ মনেটাইজ অপশ্যনলৈকে যোৱালৈকে প্ৰথম 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাটচ টাইম বনোৱাটো একদম সহজ নহয়। তাত আপুনি বহুত মেহনত কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব। তাৰ পিছতহে আপুনি সেই 1000 ছাবস্ক্ৰাইবাৰ বা 4000 ঘণ্টা ৱাটচ টাইমটো পায়। আৰু এনেকুৱাও নহয় যে আপুনি এটা ৱেব পৰ্টেল খুলিব, ৱেব পৰ্টেল এটা খুলি তাত আপুনি ৱেব পৰ্টেল খোলোতে আপুনি ইনভেষ্ট কৰিব লাগিব। তাত ইনভেষ্ট কৰি পিনি আপুনি সেই ৱেব পৰ্টেলটোত বহুত কিবা আপুনি টপিক ভৰাব লাগিব। আপোনাৰ বহুত মেহনতি কাম হয় এইটো। গতিকে সেইটো ইমান এটা সহজ নহয়। আৰু তাৰপিছত মই কৈছিলোঁ ট্ৰেন্সলেট কৰিব লাগে, যিটো আপুনি বা ডাঙৰ ৱেব পেজে আপোনাক কি কৰে, কি বিচাৰি ফুৰে যে ট্ৰেন্সলেট কৰিব লাগে লেংগুৱেজটো। সেইটো ইমান সহজ নহয় যে আপুনি বহুতটা ভাষা জানিব, আপোনাৰ সিহঁতৰ গোটেই টপিকটো আপুনি ট্ৰেন্সলেট কৰিব, ইমান সহজ নহয়। মই আজি যিটো ক'ম মানে এইটোত আপুনি মনেটাইজ উইদাউট 1000 ছাবস্ক্ৰাইবাৰ, উইদাউট 4000 ঘণ্টা ৱাটচ টাইম নোহোৱাকৈ আপুনি মনেটাইজ কৰিব পাৰে আৰু আপোনাৰ প্ৰতিটো ভিডিঅ'ৰ পৰা আপুনি ৰেভিনিউ পাব পাৰে। তাৰ কাৰণে আপুনি যেনেকৈ ইউটিউব, এইটো একদম ইউটিউবত নহয়, এইটো ইউটিউবৰ নিচিনা এটা বেলেগ এটা ৱেবছাইট বা বেলেগ এটা এপ্লিকেশ্যন। আপুনি এণ্ড্ৰইড ফোনত ল'ব পাৰিব, আইফোনত ল'ব লাগিব, আপুনি লেপটপত বা ব্ৰাউজাৰতো চাব পাৰিব। সেইটো হ'ল আপুনি dailymotion.com। dailymotion.comত গৈ পিনি আপুনি ইউটিউবৰ নিচিনা একেবাৰে ছেম হয়, কিন্তু আপুনি তাত প্ৰথমৰ পৰা মনেটাইজ কৰিব পাৰিব। কেনেকৈ মনেটাইজ কৰিব পাৰিব সেই বিষয়ে মোৰ ইয়াৰ পিছত যিটো মই ভিডিঅ' দিম, নেক্সট ভিডিঅ'টোত কমপ্লিটলি মই A to Z আপোনালোকক দেখাই দিম যে আপুনি ডেইলিমোশ্যনত উইদাউট 1000 ছাবস্ক্ৰাইবাৰ, উইদাউট 4000 ঘণ্টা ৱাটচ টাইম নোহোৱাকৈ আপুনি কেনেকৈ মনেটাইজ কৰিব পাৰিব। মোৰ ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে চাব। আৰু মোৰ ইয়াৰ পিছৰ ভিডিঅ'টোৰ আপুনি যদি নটিফিকেশ্যন পাব লাগে, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া মোৰ নেক্সট যিটো ভিডিঅ' দিম সেই ভিডিঅ'টো আপুনি নটিফিকেশ্যন পাই যাব। বন্ধুসকল, লগতে আপোনালোকে মোক এইটোও জনাব যে মই আচলতে টিপছবিলাক সঁচাকৈ দিব পাৰিছোঁ নে নাই, আপোনালোকৰ ইউজফুল হৈছে নে নাই, মই আচলতে বুজাব পাৰিছোঁ নে নাই। একচুৱেলি যদি বুজাব পৰা নাই বা ধৰক আপোনালোকে ভালকৈ বুজি পোৱা নাই, কোনখিনিত অসুবিধা পাইছে সেইটো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। মই সেইখিনি চলুশ্যন দিবলৈ ট্ৰাই কৰিম।